হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোতিয়ে জ্যোতিস্মিতাজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি খুব সুন্দৰ আৰু সহজ আমৰ আচাৰৰ ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ। এই আমকেইটা মোক মোৰ ষ্টুডেণ্ট কেইজনমানে খাবলৈ দিছিলে, কিন্তু কেঁচা আম ভাল নাপাওঁ কাৰণে মই আচাৰ বনাম বুলিয়ে ভাবিলোঁ। আগতে সুন্দৰকৈ আমকেইটা ধুই ল'লোঁ, তাৰপিছত সৰু সৰুকৈ কাটি লৈছোঁ আৰু ইয়াৰ পিছতে সেই আমখিনিকে মই ধুনীয়াকৈ এটা প্লাষ্টিকৰ মগতে নিমখ আৰু হালধি ছটিয়াই 3 দিনৰ কাৰণে তাত থৈ দিছোঁ। ইয়াতে 2টা নেমু দি দিছোঁ কাৰণ মই নেমু ভাল পাওঁ, আৰু জলকীয়া আৰু নহৰু কেইপিচমান দি দিছিলোঁ। তাৰপিছতে আমখিনি 3 দিন পিছত ৰ'দত শুকুৱাই লৈ এনেদৰে সৰিয়হ আৰু মেথি অকণমান কেৰাহীতে গৰম কৰি লৈ পিচি লৈছোঁ। তাৰপিছত সেইখিনিত আমখিনি দি দিলোঁ আৰু তাৰপিছত মই দিলোঁ অকণমান ধনিয়া গুড়ি আৰু অকণমান জিৰা গুড়ি আৰু অকণমান গৰম কৰা মিঠাতেল আৰু গোটেইখিনি মিক্স কৰি লৈছোঁ। এয়া ৰেডি হৈ গ'ল অতি সহজে আমৰ আচাৰ। আৰু আচাৰখিনি এনেকৈ কেইদিনমান ৰ'দত দি পিছত আকৌ তেল দি দিম। আপোনালোকেও যদি এনেধৰণে আমৰ আচাৰ বনায়, কেনেকুৱা লাগিলে মোক জনাব দেই কমেণ্টত। আৰু আগলৈ এনেকুৱা ধৰণৰ বেলেগ বেলেগ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষত থকা বেল আইকনটো দবাই দিব। থেংক ইউ।